আজি ৰাতিপুৱাই মই পিঠা বনালোঁ কাৰণ আজি আমাৰ কণমানিটো নাৰী সৰিছে আৰু বাজলোৱা নিয়ম কৰিব লাগিব যিহেতু কেইগৰাকীমান গোপিনী মতা হৈছে আৰু এতিয়া এয়া আমাৰ কণমানিটোক তাৰ মাকে বাহিৰলৈ উলিয়াই আনিছে নিয়ম কৰিবৰ কাৰণে আৰু কেনেকৈনো বাজলোৱা নিয়ম কৰে চাওঁ আহকচোন আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টো চাই থাকোঁ এয়া আমাৰ কণমানিটোক তাৰ আইতাকে বাজলোৱা নিয়ম কৰি দিছে আৰু সি অকণো আমনি নকৰাকৈ চাই আছে চব সেইটো ধুনীয়াকৈ খেলি আছে সি বৰ ভাল পাইছে বাহিৰলৈ উলিয়াই আনিলা সেয়া আইতাকে তাক কিতাপ পঢ়াই দিছে আৰু মাকে এতিয়া লিখাব লৈছে সেয়া আমাৰ কণীটোৱে লিখিছে আমাৰ কণমানি মাইনাটো ইমান ধুনীয়াকৈ সি চাই আছে আৰু এতিয়া মই সকলোকে চাহ দিবৰ কাৰণে প্লেট সজাইছোঁ মিঠাইৰ প্লেট আৰু তাৰপাছত মই সকলোকে বাহিৰত চাহ দিমগৈ আৰু আমাৰ এজনে নামটো মেনশ্যন নকৰোঁ বাৰু তেখেতে ইমান ধুনীয়া ভিডিঅ' কৰিলে মই নোলালোৱে মানে অকণমানিটোক মই মূৰত তেল লগাই দিছিলোঁ কিবা কিবি কৰিছিলোঁ মোক নুলিয়ালে হ'ব বাৰু কোনো কথা নাই এতিয়া মই চাহ বনাইছোঁ সকলোলৈ বাহিৰত চাহ দিমগৈ গাখীৰ চাহ এয়া বনাই আছোঁ
এইয়া আমাৰ অকণমানিটোৰ আনন্দতে কেক এটা অনা হ'ল আৰু ধুনু আৰু আমাৰ উমে কাটিছে কেক। সিহঁতৰ ফূৰ্তি, এটা কেক আনিব লাগে ভায়েক অহাৰ আনন্দত। আৰু আমি চবেই মিলি কেক কাটিলোঁ, খালোঁ। খুব ভালদৰে আজিৰ দিনটো পাৰ হৈ গ'ল। হেল্ল' গাইজ, আজি আমাৰ অকণমানিটোৰ বাজলোৱা নিয়ম হৈ গ'ল আৰু এতিয়া সি মোৰ কোচত শুই আছে। এইটো আজি আমাৰ অকণমানিটোৰ 9 দিন সম্পূৰ্ণ হৈছে আৰু 9 দিনৰ দিনা তাৰ নাৰী সৰিলে। যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।